আমি মোক গালি খোৱালা নহয়। মইনো কেনেকে জানো উইচ কৰি দিলে মোমায়ে ভাল পাব বুলি ভাবিহে ক'বলৈ কৈছিলো। বাইদেউ ভিনদেউ কোৱাটো হয়, নাম ধৰি মাতি থাকিলে কেনেবাকে যদি গৃহতে শুনিবলৈ হয় আমি দেখোন কোন গমেই পাব। চব কথা বাদ দিয়া, মতা মাইকী ভূত বনি যোৱা। ঐ গেনা পোৱালোকে মোক পিছে পিছে হাতক পিছফালে দি ভয় খুৱামগে। আজি মই ভুতুনি। পঢ়া লগা এই পুতুকন্তৰ ৰুমটো পিছফালে আছে নেকি? গেনা দা পিছফালেকে আছে, বলক বলক। আমাৰ হেতিকেইটা যে ঘৰলৈ যাবলৈ মন নকৰে। ঐ কনচিঙা ফোন 7টা বাজিলে নহয়, ঘৰলৈ নাযাওঁ কেলে? মায়ে মোলৈ ফোনৰ ওপৰত ফোন কৰি আছে। যাম আৰু ৰ'ব, মই ইম্পৰ্টেণ্ট কথা এটা ডিছকাছ কৰি আছো। গোটেইকেইটাৰে পৰীক্ষাও শেষ হৈ গ'ল, ইম্পৰ্টেণ্ট কথা ডিছকাছ কৰিবলৈ বেলেগ ভাল পাইছ ন? য়েছ। কৰিবা তেতিয়াহ'লে তহঁতৰ ইম্পৰ্টেণ্ট ডিছকাছ। মা মায়ে ফোন কৰিলে অকণমান দেৰিকে গৈ আছো বুলি কৈ দিব। আজি ইমান দিনৰ মূৰত অকণমান ফ্ৰী পাইছো। হ'ব দে, 7টা দেখোন বাজিলে, 2টা নহ'লে আমাৰ ঘৰত ভাতটো খাই যাওঁ নেকি? খাওঁ বুলি ক'লে খাব পাৰি, কিন্তু আজি আপোনালোকৰ ঘৰত আইটেমটো কি? মানে আজি আমাৰ ঘৰত ব্ৰইলাৰ মাংস। আমাৰ ঘৰতো মাংসই, বৰ্তাই কুকুৰা মাংস আধা কেজি আনিছিলে। এই কুকুৰা মাংস গুলি জগবৰ মাজত কামলৈ যা যোগাৰ কৰকে গধূলি খানাটো তেতিয়াহ'লে আজি আপোনালোকৰ ঘৰতে খাই থৈ যাম। ঠিক আছে দে, তেতিয়াহ'লে ঘৰলৈ ফোন কৰি দিম ভাতটো বোলো আজি আমাৰ ঘৰতে খাই যাব বুলি। ঐ পোৱালোকে ঘৰৰ পৰা উঠি ললি যে, ভালকে পৰিবি চাবি। কেইটামা নাম ধৰি কিয় মাতি আছা বাৰু? পাগল হোৱা নেকি? পাহৰি গৈছিলো, নামাতো দে। মই পোৱালি ভূত হয়, মই মানুহৰ তেজ পি খাওঁ। কোনোবাই দিব নেকি মোক আমি টেষ্টি তেজ পি খাবলে? কোন সেইটো? ঐ পুতুকণ, কেনেবাকে সেইটো ভোলাদা নহয়তো? ভোলাদা আপুনি নহয়নে সেইটো? দেখিছেনে, আমি ভূত বুলি ভবাই নাই দেখোন। কোন ভোলা? মই নহয় কোনো ভোলা, মোৰ নাম পোৱালি ভূত। মই মানুহৰ তেজ পি খাওঁ। কোনোবাই দিব নেকি মোক তেজ পি খাবলে? गाइस भूते ने चिड़े ने नाजानो নহয়। क्या हुआ? तुम लोगों ने मुझे नहीं पहचाना? मैं पुआली भूत हूँ, सबका खून पी जाऊंगा, ताको कच्चा कच्चा। क्या हुआ? मुझे भी नहीं पहचाना? मैं हूँ बूढ़ी भूत, सुली पका। मैं को तेज न खाऊं, মানুহৰ মাংস খাওঁ, ताको कच्चा कच्चा। ময়ো বৰ ডাঙৰ ভূত নহয়, মজলীয়া ভূত। মই আকৌ তেজ মাংস দুইটাই খাওঁ, তাকো কাচ্চা কাচ্চা। মৰিলো, এবাৰ 3টা আহিলে। কি কৰ এতিয়া ফুকন? আমাৰ দেউতাক কৈ দিওঁগে বৈ। দেউতা আমাৰ ঘৰত ভূতৰ ভূত। বেলেগ ভয় খাইছে হেতি। মা গেনাদা কি কৰা, ইয়াৰ পৰা গৈ থাকো ব'লা। মাইকী বুঢ়ী ভুতুনিয়ে হেতৰ ঘৰ ঘপককে নেৰে। মই হলো চুলি পকা বুঢ়ী ভুতুনি, মানুহৰ তেজ আৰু মাংস খাওঁ একদম কাচ্চা কাচ্চা। এই ভূত ধৰিতে ক'তনো ভূতৰ মাত শুনিলি তই? মই সঁচাকে কৈছো, খিদিটা দি ৰাখলি পাছৰি আছে। মই পোৱালি ভূত হওঁ, মই পোৱালি ভূত হওঁ। চাওঁগে আহ। ভূতৰ ফালে গৈ মৰিবলৈ নাই দে, তুমিয়ে যোৱা। মনে মনে চুপি থাকোচোন এইডোখৰ পৰা। হয়, দুটামান ৰখি আছে দেখোন। আয়ো, এটা টিঙৰ ওপৰতো উঠি আছে। কোননো সেইকেইটা? খা বাপেকে ভীম কলেতো পুতুকনৰ বাপেক আহিছে দেখোন। বাইদেউ কি কৰে, পলাই নেকি? আমি হলো ভূত, ভূতে মানুহলে ভয় কৰে নেকি? ললিত মুঝে পেহচানা? মই হলো চুলি পকা বুঢ়ী ভূত, মানুহৰ তেজ আৰু মাংস খাওঁ একদম কাচ্চা কাচ্চা। মোক ললিত বুলি মাতিছে, ভূতে মোৰ নামটো কেনেকে চিনি পায়? মাতটো অকমান চিনাকি লাগিছে। তহঁতি কৰ ভূত হয়, ৰচোন অকণমান। এইদৰে আমাৰ দি তহঁতৰ গাৰ পৰা ভূত উলিয়াই পঠিয়াম ৰ। বাইদেউ কি কৰে, পলাও বলক। আমি ভূত নহয় বুলি গম পালে চাগে, সেইকাৰণে ইমান দম দিছে। ৰবা গেনা, মই তোমালোকৰ আছো, তুমি ইমান কেলে চিন্তা কৰিছা? আমি ভূত হয়, ভূত। আমি ভয় খুৱাবলৈ আহিছো, ভয় খাবলৈ অহা নাই। মই হলো চুলি পকা বুঢ়ী ভূত, মই মানুহৰ মাংস আৰু তেজ খাওঁ একদম কাচ্চা কাচ্চা। তোকো চুবাই পেলামা। আয়ো, ভূতে এনেকে মানুহৰ নিচিনাকে কথা পাতি থাকে নে বাৰু? এইটো কোনোবা মানুহে হয়? চুলি পকা ভূত, ৰ মোক খাবি। মৰিলো, ললিত দাই খেদি আহিছে। বাইদেউ পোৱালোকে আপোনালোকে কি কৰে কৰক, মই পলাওহে দেই। পোৱালোকে আমিও পলাও বই। ললিতা বৰ ডাঙৰ ডাঙৰ লৈছে, পাবলৈ হ'লে আমাক মৰিয়ে মাৰিব। মা নামো, মোক অকমান ধৰি দিয়া। ঐ ৰ ক'ত পলাইছ? পোৱালোকে মোৰ হোমটো জপিয়াই নমাবলৈ সময় নাই, সেইটোৱে খেদি আহিছে। মই পলাও দেই। মা ক'ত গৈছে? মোৰ জপিয়াবলৈ দিগদাৰ হ'ব, অকমান ধৰি দিয়া। টিঙৰ ওপৰত কি কৈছ? নাম বুলি কৈছ ন, এইফালে মাৰ মাৰি দিবা আকৌ। ललित बत्ता, मैं पुआली भूत हूँ। मैं लोगों को मारकर उसका खून पी जाता हूँ। आप यहाँ से भाग जाइए, नहीं तो मैं आपका खून पी जाऊंगा। আয়ো, তই ভূত মোৰ নামো জান? তই নাম বুলি কৈছ ন, একে মাৰে মৰিয়াম এতিয়া তোক। শুনচোন, তই ইয়াত অকলে কি কৈছে? দেউতাক দেখিছিলি নেকি? ভূত চাবলৈ পঠিয়াইছো, ভূত। দেখিলে নেকি ভূত? জানো দেখিছে নাই, গম নাপাওঁ। অকমান হুলস্থুলৰ নিচিনা শুনিছো, চাগে চাচোন। ভাই লোক, লেটস গো। ভাই সাহেব, সেইটো টিঙৰ ওপৰত কোন? সেই পোৱালি ভূত কৈ আছিলে যে, সেইটোৱে টিঙৰ ওপৰত উঠি ল'লে। তই নামনে নামানে, একে মাৰে তোক এতিয়া হগুৱাই পঠিয়াম। আৰু কোন হয়নো তই? কোন? বত্তা, মই পোৱালি ভূত। মই মানুহৰ তেজ খাওঁ। আকৌ পোৱালি ভূতৰ কথা কবি, মূৰতে মাৰ মাৰি দিম। নাম। ৰাম, বেলেগ ভয়ানক দে পোৱালি ভূত। একো পোৱালি ভূত নহয়, ই মানুহ। বাকীকেইটাই মোক দেখি পলালে নহয়। তই নামিবি নে এফালে তোৰ মাথাটো দুফাল কৰি পেলাও? নামিছো ৰ'ব, বত্তা মোক নামাৰিব। মাই গড, পোৱালোকে তুমি? পুতুকত তোমালোকে ধ্যান নাপাবা দেই, মামাই আমাক ভূত হৈ তোমালোকক ভয় খুৱাবলৈ পঠিয়াইছিলে।
আৰু পলোৱা দুটা কোন আছিলে মাৰু গেনাদা এই জহনী বুঢ়াটোৱে মানে নকৰা নকৰা কাম কৰি থাকিব কোন গ'ল বুঢ়াটো অ বাতা মামা আৰু মামীয়ে বজেন্দাহঁতক ভয় খুৱাবলৈ গৈছে আন্দা বইল আন্দা খাব নেকি আন্দা বইল এই মন্দা মোৰ মালটো তুমি বলিয়া হলা নেকি ভূত হৈ ভয় খুৱাবলৈ আহিছা নে আন্দা বইল কৰি ট্ৰেইনত কণী বিকিবলৈ গৈছা ৰবা ধুনু এইবাৰ চোৱা আমি মঞ্জু আৰু মঞ্জুলিকা আমি কিছিকৰ সৰ্বনা আমি আগতীয়াকে বহাগ বিহু খাবলৈ আহিছো আগফালে পিঠা পনা লৈ আহা এই মজা মোৰ মালটো মজা তোমাৰ মাত শুনি মোৰে হাগুনে মুটো লাগিলে গধূলিখননো কম মঞ্জু মঞ্জুলিকা আহিলে কেনেবাকে এইকেইটাক বজেনে মাতি থৈ অহা নাইতো মঞ্জু মঞ্জুলিকানো আপোনালোকক আমাৰ বজেনে মাতিছে নেকি আমাক কোনেও নাই মতে আমি তোমালোকৰ আলহী আগতীয়াকে বিহু খাবলৈ আহিছো পিঠা পনা লৈ আহা ঐ মই মঞ্জু বেছিকে বেছিকে চিঞৰিবি এডাল পকৰা ভৰাই মোক খেলা উলিয়াম আগত নাচ তেতিয়াহে পবি যাবলৈ মঞ্জুলিকা মোৰ মালটো কি ডান্স হ'ব কোৱা একেদেখ দিয়া নাচিব ভাওনা অখৰা প্ৰৱেশ কৰা চামখুৰা নাচো অখৰা প্ৰৱেশ কৰিবলৈ খুৰখুৰা বজাব এতিয়া তোৰ ভাওনা প্ৰৱেশ চাবলৈ লগত আমি অনা নাই ইনষ্ট্ৰুমেণ্ট মুখে বজাও নাচ ৰখি নাথাকিবি নাচ কৰ আমাক এণ্টাৰটেইন তেতিয়াহে যাবলৈ পাবি ভিতৰলৈ হ'ব ঠিক আছে দিয়া এই বুঢ়াহঁতৰ মানে বেছি হৈ গৈছে গধূলিখন কি নটংকি কৰি আছে দেখিছানে ঐ পেহী পেহী এই বুঢ়াহঁত গ'ল নে মতা মাইকী হাল ভূত আহিছিলে ভূত কিন্তু মামনি অখৰা নিপকা দেখি ভূত পলা পট্টন দিলে মামনি ইজ দা উইনাৰ আই অ' পেহী তই অখৰা প্ৰৱেশ কৰিলি নেকি ভূতা ঘৈণীকে অখৰা প্ৰৱেশ কৰিবলৈ ক'লে আকৌ তেতিয়াহে বোলে তোক ভিতৰলৈ যাবলৈ দিম মইতো অখৰা প্ৰৱেশ দিব জানোৱে ধাই দুই অখৰা প্ৰৱেশ মাৰি দিলো ভূতে মোৰ অখৰা প্ৰৱেশ দেখি পলাই পট্টন দিলে এইকেইটা ভূত নহয় ধুনীয়াম কাইদেউ মন্দা কিনি নব আমাক ভূত হৈ ভয় খুৱাবলৈ আহিছিলে আকৌ কোনফালে গ'ল একদম খেদ থৈ আহোঁগে নকৰা কাম কৰিবলৈ আহে মন্দা কিনি আৰু ধনিয়ামে ভূত হৈ মোক অখৰা প্ৰৱেশ কৰালে